আপোনালোকে এতিয়ালৈকে অমৃত বৃক্ষ আন্দোলনৰ ফটো আপলোড কৰিব পৰা নাই নেকি? যদি এপছটো খুলি আছে আপোনালোকে এপটো ওপেন নহয় আৰু আপোনালোকে ৱেবছাইটত বিচাৰি আছে তো ইৰ'ৰ দেখাই আছে, এনেকুৱা ইৰ'ৰ দেখাই আছে। তো আপোনালোকে এতিয়া কেনেকৈ ফটোটো আপলোড কৰিব আপোনালোকক অতি সহজত পদ্ধতি দেখাই দিম। আপোনালোকে সেই পদ্ধতিৰ হিচাপত আপোনালোকে আপলোড কৰি ল'ব পাৰিব। তো আপোনালোকে কেনেকৈ কৰিব আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখাই দিম। তো আপোনালোকৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট, আপোনালোকে যে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো তলৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত ওলাই অহা ন'টিফিকেশ্যন বেল আইকনটো ক্লিক কৰি এলাউ কৰি দিব। তো তেন্তে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আপোনালোকৰ মোবাইল ফোনৰ পৰা আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ টাইপ কৰিব ৰানছ পেগু। তো এনেকৈ আপোনালোকে টাইপ কৰিব। ইয়াতে চাওক ৰানছ পেগু বুলি মই টাইপ কৰিছোঁ। ইয়াতে আপোনালোকে সাৰ্চত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ সময়ত এনেকৈ আহিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াতে চাব লাগিব যিটো ফেচবুক দেখাব আপোনাৰ ইয়াতে ৰানছ পেগু নামৰ যিটো ফেচবুক পেজ আছে এই পেজৰ ওপৰত আপোনালোকে এনেকৈ ক্লিক কৰি দিব লাগিব। দিয়াৰ লগে লগে হয়তো আপোনালোকৰ সন্মুখত এনেকৈ কণ্টিনিউ বুলি অপশ্যন দেখাব। তো আপোনালোকে কণ্টিনিউ অপশ্যন ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব। তাৰপিছত আপোনালোকে ইয়াতে তলফালে স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব এনেকৈ আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নহ'ব, পিছত কমেণ্টত যে কিবা কিবি কমেণ্ট কৰিব। সেইকাৰণে কৈছোঁ আপোনালোকে সৰুৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকিব। আৰু যে আপোনালোকে মোৰ ফেচবুক পেজটো যদি আপোনালোকে ফ'ল' কৰা নাই তো তেন্তে ফ'ল' কৰি দিব। আপোনালোকে যে ফেচবুকত চাই আছে আৰু আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো তাৰপিছত আপোনালোকে এনেকৈ আহি যাব। এতিয়া চাওক এটা পোষ্ট দিয়া আছে এটেনশ্যন অমৃত বৃক্ষ আন্দোলন, এনেকৈ চাব পাৰিব। তাৰপিছত দিয়া আছে ইয়াতে দুটা লিংক দিয়া আছে। তো আপোনালোকে দুটা লিংকৰ ভিতৰত এটাত ক্লিক কৰিলে আপোনালোকে হৈ যাব। তো মই ফাৰ্ষ্টটোত ক্লিক কৰি দেখাই দি আছোঁ আপোনালোকক অমৃত বৃক্ষ আন্দোলনৰ ৱেবছাইটটো অ'পেন হয়নে নাই। তো ইয়াতে চাওক অ'পেন হৈ গৈছে। আপোনালোকে ইয়াতে চাব পাৰিছে অ'পেন হৈ গ'ল। তো আপোনালোকে এতিয়া লগ ইন কৰিলে আপোনালোকে কি কৰিব লাগিব, ইয়াতে 3 আৰ্ছ দেখা পাইছে, এই 3 আৰ্ছত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকক এনেকৈ আহিব। তাৰপিছত আপোনালোকে ইয়াতে তলফালে স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত আপুনি ইয়াতে চাব পাৰিব লগ ইন বুলি অপশ্যন দিয়া আছে। তো আপোনাৰ লগ ইন অপশ্যনত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ ইয়াতে চাব পাৰিছে অমৃত বৃক্ষ আন্দোলন, তেনেকৈ চাব পাৰিছে লগ ইন ফৰ্ম। তো আপোনালোকৰ ফাৰ্ষ্টত যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিছে, ৰেজিষ্টাৰ কৰাৰ সময়ত যিটো আপোনালোকৰ মোবাইল নম্বৰ আছে সেই নম্বৰটো ইয়াতে বহাই দিব। দিয়াৰ পিছত ইয়াতে 1 টাইম পাছৱৰ্ডটো আপোনালোকে ইয়াতে আহিব, বহাই দিব আপোনালোকক। দিয়াৰ পিছত ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ লগ ইন হৈ যাব। তাৰপিছত আপোনালোকে ফটোটো আপলোড অতি সহজত কৰি ল'ব পাৰিব। তো ফ্ৰেণ্ড আপোনালোকৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট, আপোনালোকে যে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে। জয় আই অসম।